1 নম্বৰ প্ৰশ্ন অসমীয়া ভাষা সাহিত্যৰ জনক কোন ৰাইট এনসাৰ অপশন সি শ্ৰীমন্ত শংকৰদেৱ 2 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি ৰাইট এনসাৰ অপশন ডি চিহুনু যাত্ৰা 3 নম্বৰ প্ৰশ্ন নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ ৰাইট এনসাৰ অপশন এ ৰায়পুৰ 4 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ৰাইট এনসাৰ অপশন বি প্ৰহ্লাদ চৰিত 5 নম্বৰ প্ৰশ্ন আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ ৰজা আছিল ৰাইট এনসাৰ অপশন সি মেচিডোনিয়া 6 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ ৰচক কোন ৰাইট এনসাৰ অপশন এ হেম সৰস্বতী 7 নম্বৰ প্ৰশ্ন অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাইট এনসাৰ অপশন বি উলুবাৰী 8 নম্বৰ প্ৰশ্ন অসমত কিমানটা পুলিচ ৰেঞ্জ আছে আপোনাৰ সঠিক উত্তৰ হ'ল অপশন সি 7টা 9 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া কথা কবিতা ৰচক কোন আপোনাৰ সঠিক উত্তৰ হ'ল অপশন এ যতীন্দ্ৰনাথ দুৱৰা 10 নম্বৰ প্ৰশ্ন অসম পুলিচ কমাণ্ডোৰ বেটেলিয়ন কিমান চনত গঠন কৰা হৈছিল ৰাইট এনসাৰ অপশন বি 1996 চনত 11 নম্বৰ প্ৰশ্ন প্ৰাচীন অসম মূলকত কোন বংশই সৰ্বাধিক কাল শাসন কৰিছিল আপোনাৰ সঠিক উত্তৰ হ'ল অপশন এ আহোম 12 নম্বৰ প্ৰশ্ন শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয় আপোনাৰ সঠিক উত্তৰ হ'ল অপশন বি 5 ছেপ্টেম্বৰ 13 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান জাতীয় উৎসৱ কি ৰাইট এনসাৰ অপশন এ বিহু 14 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক ভাষা কি আপোনাৰ সঠিক উত্তৰ হ'ল অপশন বি অসমীয়া 15 নম্বৰ প্ৰশ্ন কোন অসমীয়া কলাগুৰু বোলা হয় ৰাইট এনসাৰ অপশন সি বিষ্ণু ৰাভা 16 নম্বৰ প্ৰশ্ন বৰ্তমান ৰাজবংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল ৰাইট এনসাৰ অপশন সি পুষ্য বৰ্মন 17 নম্বৰ প্ৰশ্ন চৰাইঘাটৰ মূল যুদ্ধৰ সময়ত অসমৰ ৰজা কোন আছিল ৰাইট এনসাৰ অপশন সি উদয়াদিত্য সিং 18 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ৰাজধানী ক'ত আছিল সঠিক উত্তৰ অপশন সি চৰাইদেউত 19 নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান নদীখনৰ নাম কি উত্তৰ ব্ৰহ্মপুত্ৰ 20 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত গৰম পানীৰ উ আছে আপোনাৰ সঠিক উত্তৰ হ'ল অপশন এ গোলাঘাটৰ নামবৰ হাবিত